চাগে হয়নে ঐ দেৱজিৎ গোট পৰীক্ষাৰ বহি দিছে বোলে তোক নাই দেউতা দিয়া নাই বহি মেমসকলে সেই মেট্ৰিকৰ বহি চাই আছে আমাৰ বহি চাবলৈ সময় পোৱা নাই মেমহঁতে নাই দিয়া বহি ঐ ল'ৰা মিছাকে মাতিছ মইতো গম পাইছো গোট পৰীক্ষাৰ বহি দিছে বুলি মনত পৰিলে কালি দিছে দেউতা লাষ্ট পিৰিয়ডত মই পাহৰি থাকিলোঁ নহয় সেইকাৰণেহে পাহৰি থাকিলোঁ তোমাক ক'বই নহ'ল মানে এই কিহৰ বহি দিছে ক জল্দি অসমীয়া দিলে সমাজ বিজ্ঞান দিলে বিজ্ঞান দিলে আৰু ইংৰাজী দিছিলে এই হয় দেউতা আৰু নাই দিয়া কিমান পালি গোটেইখনত অসমীয়াত পালোঁ মই 22 তাৰপিছত সমাজ বিজ্ঞানত পালোঁ মই 30 তাৰপিছত বিজ্ঞানত পালোঁ মই 18 অংক আৰু ইংৰাজীত কিমান পালি ইংৰাজীত মই কিমান পাইছিলোঁ বা পালোঁ চাগে মই কিবা এটা 16 পালোঁ চাগে 16 আৰু গণিতত জানা দেউতা মই ফাৰ্ষ্ট মই চবতছে বেছি নম্বৰ আনিছোঁ গণিতত বহুত আনিছোঁ নম্বৰ কোনো নাই বাকী চব ফেইল অকল ময়ে পাছ ক্লাছৰ ভিতৰত গম পোৱা দেউতা ঠিকে আছে বাৰু তই ইংৰাজীটো ভাল কৰিবি আৰু তই যে ক'লি অংকত ভাল নম্বৰ আনিছ চবতকৈ ভাল কৰিছ প্ৰথম পাইছ চবটো ফেইলেই কৰিছে তই পাছ কৰিছ তই কিমান পালি বৰুৱাৰ পুতেকে কিমান পালে হা বৰুৱাক ফোন কৰি ক'ব লাগিব দেউতা 15 পালোঁ 15 বহুত কমচোন ঠিকে আছে বাৰু তই যিহেতু পাছ কৰিছ বহুত টান আহিছে যেন পাইছোঁ মই ঠিকে দে নেক্সট টাইম ভাল কৰিবি আকৌ শুনিছ নাই ৰহ মই আহি আছোঁ প্ৰত্যেকে বুঢ়া পুতেকক ফোন কৰোঁ কৈ থাকে নহয় মোৰ পুতেক আমুক তামুককে হেল্ল' বৰুৱা দা কি খবৰ ভালনে আপোনাৰ অঁ আমি ভালেই দেই পিছে হেপী নিউ ইয়েৰ থাকিল আপোনালৈ গোট পৰীক্ষাৰ বহি দিলে বুলি গম পায় নাই অঁ পায় অঁ আপোনাৰ পুতেকে কিমান পাইছে অংক বহীত আমাৰ ই চবতছে হাইষ্ট পাইছে 25%। অঁ হয় নি অঁ দিয়ক দেৱজিৎ তই বেটা মোক মিছা কথা কৈছ তোক আজি A few moments later. ইছা দেখোন হা টিংগো ভালে আছা তুমি ভালে মোৰ তুমি বহাচোন বহা মা চোন কোন আহিছে ৰিচাচোন ভালনে তোৰ ইমান দিনৰ মূৰত মাহী মোৰ ভালেই আপোনাৰ ভাল নাই ভাল আহি থাকিবি মাজে মাজে দেখা দেখিয়ে নাই মানুহজনীৰ ইমান দিন হ'ল তোবা আহি থাকিবা আকৌ এই নহয় কলেজ থাকে যে একেবাৰে সময়ে নাপাওঁ ৰাতিপুৱাই যাওঁ আৰু দেৰি হয় দুপৰীয়া আহোঁতে সেইকাৰণে ভাগৰ লাগে আৰু অহাই নহয় এই বন্ধ যায় সেইকাৰণে আহিছোঁহি আৰু আজি বিশেষ কাৰণতে আহিছিলোঁ মই মামাৰ স্কুটিখন পালোঁ সেইকাৰণে ভাবিলোঁ দেখাই আহোঁগৈ মাহীক আৰু এইটো মিঠাই আনিছোঁ যে লৈ আহি টিংগো বা বৰ ভাল কথা দেই ভাল কথা তই পালি ন ইমান দিন ৰখি পেলাই স্কুটিখন ক'ত আছে আনিছে স্কুটিখন মাহী আনিছোঁ দেখাবলৈ বাহিৰতে আছে টিংগো এই মিঠাইখিনি লৈ যোৱাহি দিয়া দেৱজিৎ আছো না এফালে কৰি চাহিচোন হেই আপুনি আহক ৰিচাচোন বহুত দিনৰ মূৰত হেপী নিউ ইয়েৰ মহা ভালনে আপোনাৰ ভাল দেই বা মিঠাই আনিছা কুছ খুশ খাবি হে ক্যা মই মামা স্কুটিখন পালোঁ বহুত দিন হ'ল তাকে দেখাবলৈ আহিলে আপোনালোকক বৰ ভাল কথা দেই বহুত ভাল কথা পিছে বা স্কুটিখন আনিছা নে মোক উঠাব লাগিব কিন্তু পিছফালে নিশ্চয় উঠাম ব'লা আনিছোঁ নহয় মই স্কুটিখন বাহিৰতে থোৱা আছে পাৰ্কিং কৰি ব'লা দেখাই আছোঁগৈ হয় নি ব'লা চবতকৈ সৰু মই প্ৰথমে মই উঠিম গাড়ীখনত ঠিক আছে একো নুঠে ধুনীয়া লাগিছে দেই স্কুটিখন ৰঙা টোতখন পিছে ৰিচা চলাব জানা নাই পাৰোঁ মই সেইখিনি চলাই লৈ আহিছোঁ অকলে দেহি ধুনীয়া লাগিছে পাই স্কুটিটো মই পূজা থালিখন লৈ আহোঁ পিছে বা মোক চলাব শিকাবা দেই মই চলাব নাজানো স্কুটি নিশ্চয় যেতিয়া ফ্ৰী পাই মোক কল কৰি দিবা মই শিকাই দিম মই উঠিমেই মোক কেতিয়া উঠাবা উঠাইছোঁ মাহী আহিলোঁ দেৱজিৎ যাচোন যা গামোচাখন লৈ মই তেতিয়ালৈকে স্কুটিখন পূজা কৰি লওঁ তুমি কৈছা মোকে পেলাই আৰু ন মই আছোঁ মোকে যে কোৱা তুমি তোৰ যদি স্কুটি উঠিবলৈ মন আছে যা লৈ আগে যা কৈছোঁ এতিয়াহে আমাৰ বাচন ধুনীয়া লাগিছে
তহঁতেতো এনেকৈ ভালকৈ পঢ় যাতে বাৰ নিচিনা তহঁতেও পাওঁ এনেকৈ স্কুটি যা পঢ়িব লাগিব ব'লা বাই এপাক মাৰি আহোঁ অঁ এপাক ফুৰাই নহ'লে তাকে কৈ থাকিবা বুজিছ অঁ হা দেৱজিত ব'লা অ' সোনকালে আহিব দেই স্কুটিখন ধুনীয়া কিন্তু আইঅ' বটি ৰচোন ৰ অঁ মিনুখুৰী ভালনে আপোনাৰ ভালেই দেই তুমি মানে স্কুটিখন পালা ন মামাৰ অঁ মিনুখুৰী বেছিদিন নাই হোৱা পোৱা কেনেকুৱা লাগিছে ধুনীয়া ধুনীয়া দেই একদম মানে পাৰ্টি নিদিলা যে অঁ আহিব আকৌ আমাৰ ঘৰত খাই যাবহি আজি ৰাতি পাৰ্টি আছে আহিব আমাৰ ঘৰত অঁ হয় নি পিছে কি আজি মাছ নে মাংস আজি মাংস দেই ঠিক আছে বাৰু যাম এপাক মই দিয়ক পিছে খুৰী আমি আহি থাকোঁ দিয়া বাই বাই আহিলি তহঁতে দে মই এবাৰ মাৰি থৈ আহোঁ মোৰ চলাব মন গৈছে নহয় মামাৰ স্কুটিখন কেনেকুৱা আইঅ' দাদা তুমি চলাব নালাগে তুমি যদি উঠা স্কুটিখন পেছেকি যাব তুমি যিহে মানুহটো নহয় দে একো নহয় এপাকহে মাৰি আহিম মইনো কিমাননো শকত অঁ মহা লক্ষী দেখিছ যাৰ স্কুটি তাৰে আপত্তি নাই তোৰ কি আপত্তি হা গুচ ল'ৰা মই উঠো স্কুটিখনত ঐ চাবা তোমাৰ স্কুটিখন গ'ল আৰু দিয়ক বন্ধুসকল আজিলৈ মই ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে বাই বাই এণ্ড সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে ভালে থাকা আৰু তোমালোকৰ কি নিউ ইয়েৰ ৰেজুলেশ্যন মোক জনাবা কমেণ্ট কৰি তেতিয়ালৈকে বাই বাই আৰু যদি নতুন হয় চেনেলত ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিবা বাই বাই অ' বা তুমিচোন নক'লা আমাৰ যে নেক্সট সপ্তাহত ককা আইতা আহিব বুলি অঁ বন্ধুসকল মই ক'ব পাহৰিছিলোঁ নেক্সট সপ্তাহত আমাৰ আহিছে ককা আইতা কাৰণ আমাৰ উৰুকা যিহেতু বিহু বুলি আমাৰ ককা আইতা আমাৰ ঘৰলৈ আহিব ত' চাবলৈ ৰেডি হৈ থাকক তোমাৰ ভাল লাগিব ত' বাই বাই এতিয়ালৈকে